হয় নমস্কাৰ, মই বাবুৱে আপোনালোকক আন্তৰিকতাৰে শ্ৰদ্ধা জনাইছোঁ আৰু মৰম যাচিছোঁ মোৰ এই ভিডিঅ'টো চাই থকাৰ বাবে। বিশেষ এটা কাৰণত আজি মই এই ভিডিঅ'টো বনাইছোঁ। মই বৰ্তমান উপস্থিত আছোঁ ৰেঙনি চেনেলত আহিবলগীয়া এখন নতুন ধাৰাবাহিক অৰ্ডাৰ, য'ত ময়ো এবাৰ এটা খুব গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছোঁ। আপোনালোকে অতি শীঘ্ৰে দেখা পাব ৰেঙনি চেনেলত। আমাৰ শ্বুটিং চলি আছে, আজি হ'ল বহুদিন। ভাবিলোঁ আজি ভিডিঅ' এটা বনাই পেলাই আপোনালোকক দেখুৱাওঁ আমাৰ শ্বুটিঙৰ কিছুমান দৃশ্য। বেছি দেৰি নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লক। নিৰ্মল দাস আৰু কৈলাশ তালুকদাৰ। নিৰ্মল দাস ভাৰ্চেছ কৈলাশ তালুকদাৰ। আপুনি মানে কেনেকুৱা ভাল উকিল নে বেয়া উকিল? গম পাই গৈছোঁ। তুমি ভাল উকিল নে বেয়া উকিল? মই ভালো নহয় বেয়াও নহয়, মই মাজত। মই য'ত খাবলৈ পাওঁ মই তাতে যাওঁ। কি আছে? যেতিয়ালৈকে খাবলৈ দি থাকিব তেতিয়ালৈকে মই ছাৰৰ ওচৰলৈ যাম। আচ্ছা আচ্ছা। যদি অপজিট পাৰ্টিয়ে মোক তাতকৈ বেছি দেখিলে মই তাত যাব লাগিব। তোমাৰ কেৰেক্টাৰটোৰ নাম কি? মোৰ কেৰেক্টাৰটোৰ নাম নিষ্ঠা। নিষ্ঠা। মই নিষ্ঠা আৰু সততাৰে কাম কৰোঁ, সেইকাৰণে নামতে মোৰ আপোনাক কি লাগে? মোৰ নহয় মানে সেই ওচৰতে বহি আছে যে সেইটো কাৰণে সুধিছোঁ। সেইদিনা আমাৰ অঞ্চলত বছৰেকীয়া ভাওনা আছে। কি লাগে? আমি সকলোৱে ভাওনা চাবলৈ গৈছোঁ। অঁ কি লাগে? মাজতে জোৰেৰে পেচাব লগাত মই অলপ মাজৰ পেচাব কৰিবলৈ গৈছোঁ। বুজিছোঁ, কি লাগে? কাজিয়া লগাৰ দৰে শব্দ লাগে। মই আগুৱাই গৈ কোন হয় চাবলৈ গৈছোঁ। বুজি পাই গৈছে। বেয়া পালে নি? ওচৰৰ পৰাই দেখিলোঁ এজন বগা ফুল থকা চাৰ্ট পিন্ধা লোকে আন এজনক গালি দি আছে। এছিষ্টেণ্ট লাগে। আৰু এজনে কাষতে ৰৈ বুজাবলৈ চেষ্টা কৰি আছে। সঠিককৈ ক'ব নোৱাৰিম, কাৰণ ভাওনাত সেই সময়ত গায়ন বায়নৰ সংগীত তুংগত আছিল। ঠিক আছে বাৰু, তাৰপিছত কি হ'ল? তাৰ পিছ মুহূৰ্ততে মানুহজনে ওচৰৰ পৰা মানে এইফালে এনেই ডাইলগ কৈ আছে, কেমেৰা লোৱা নাই, এনেই কৈ আছে মিছা মিছিকৈ। এইফালেহে হৈ আছে। এইফালে জৰ্জ। আমাৰ জৰ্জজন কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব দেই। এজন নেক্সট কামিং চুন। এনেই কৈছোঁ। কি কৰে? চুট আছে, চিন আছে হা। কি আছে? এইটো চিন আছে তোৰ। যা মেকআপ লওক ফটাফট, বিশাল আৰু ঋতু মেকআপ লৈ লওক। তহঁতি ইয়াতে কাম কৰি থকা দেখাব লাগিব ন আমি। ফটাফট বান্ধ না। এইপিনে কি লৈ লওঁ?
নালাগে মই মানুহৰ নিচিনাকৈ নাথাকক মদ খোৱাটো কমাবি বুজিছ যোনে যেনেকৈ জীয়াই আছে তাক তেনেকৈ খাব দে না মদটো সস্তাতে পাই আছে না সেইটো সস্তাতে পাই আছোঁ গুটো ফ্ৰীকৈ পাইছে খাবি নেকি গুটো খাম নেকি আৰু কচোন গুটো খোৱাৰ পিছতে ওলাই খাবলৈ তই দি আছ আকৌ ওলাই আছে পদুমে খাই কিন্তু কেমেৰাত ধৰি আছে আমাৰ গোটেই চেলতীয়াক পাগল বুলিয়ে মাতে মেনাম স্মৃতি তাইও খুব ধুনীয়া এটা চৰিত্ৰত মানে অভিনয় কৰিছে উকিলৰ কেৰেক্টাৰ এটা মোৰ নাম হৈছে নিষ্ঠা মই নিষ্ঠা আৰু সততাৰে কাম কৰোঁ সেয়া গম পাইছে নহয় যাৰ নামে পৰিচয় মেকআপ চেকআপ কৰিছিলোঁ নেকি গান বাজনা কৰি আছে গালি খালো ৰে এজনক বিশেষকৈ এজনক ধুইছে আমাৰ দাদা কিন্তু ভাল আমাৰ দাদা ভাল এয়া গোটেই পুলিচ চুলিচ শ্বুটিং এৰি পেলাই গান গাই নাচি আছিলেগৈ ডাইৰেক্টৰে মজা আছে ধুলে গালি খালে গালি খালে এয়া অৰ্ডাৰ শ্বুটিঙৰ জেগাত এনেকুৱা ঘটনা ঘটি থাকে মাজে মাজে চব এখেত দুজনে চাই আছে বাবুৰ চেনেলটো আপোনালোকে সকলোৱে ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে সি ইমান ধুনীয়াকৈ ভিডিঅ'জবোৰ বনাই মেলি আপোনালোকক দেখুৱাই আছে চ' আপোনালোকে এপ্ৰিচিয়েট কৰিব অলপ কমেণ্ট চমেণ্ট দি দিব ধুনীয়াকৈ ধুনীয়া ধুনীয়া যাতে সি আকৌ নেক্সট টাইম যেতিয়া বনাই আৰু ভালকৈ বনাব পাৰে যাতে হয়নে জ্বলা মানুহ মানে একদম ৰাতিপুৱা মোৰ তাত মাৰ খাই আছে আজি এতিয়া কেমেৰা অফ কৰাৰ পিছত আকৌ দিম মই তাত